বিভিন্ন ক্ষেত্ৰত প্ৰথম অসমীয়াসকল। ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ উত্তৰ শ্ৰীযুত ৰঞ্জন গগৈ। প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি উত্তৰ ফখৰুদ্দিন আলি আহমেদ। প্ৰথম অসমীয়া ICS অৰ্থাৎ ICS উত্তীৰ্ণ প্ৰথমজনা অসমীয়া হৈছে উত্তৰ আনন্দৰাম বৰুৱা। প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালা। প্ৰথম মহিলা মুখ্যমন্ত্ৰী উত্তৰ ছৈয়দা আনোৱাৰা তাইমুৰ। এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া উত্তৰ তৰুণ শইকীয়া। প্ৰথম সাহিত্যিক পেঞ্চনাৰ উত্তৰ পদ্মনাথ গোহাঁই বৰুৱা। অৰ্জুন বঁটা বিজয়ী প্ৰথমজন অসমীয়া উত্তৰ ভোগেশ্বৰ বৰুৱা। অসম ৰত্ন লাভ কৰা প্ৰথমজন অসমীয়া উত্তৰ ডক্টৰ ভূপেন হাজৰিকা। প্ৰথম মহিলা IAS উত্তৰ পাৰুল দাস। পদ্মশ্ৰী সন্মান পোৱা মহিলা কবি উত্তৰ নলিনীবালা দেৱী। অসম ৰত্ন লাভ কৰা মহিলা উত্তৰ মামণি ৰয়ছম গোস্বামী। উচ্চ ন্যায়ালয়ৰ বিচাৰপতি উত্তৰ হলিৰাম ডেকা। ডাক টিকটত স্থান লাভ কৰোঁতা উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা D.Litt পোৱা প্ৰথমজন অসমীয়া উত্তৰ সূৰ্যকুমাৰ ভূঞা। ভাৰতৰ ফুটবল এছ'চিয়েশ্যনৰ সভাপতি উত্তৰ নুৰুল আমিন। অৰ্জুন বঁটা লাভ কৰা মহিলা উত্তৰ মনালিছা বৰুৱা মেহতা। প্ৰথম মহিলা ACS উত্তৰ সুচিব্ৰতা ৰায়চৌধুৰী। দাদা চাহেব ফাল্কে বঁটা লাভ কৰোঁতা প্ৰথমজন অসমীয়া উত্তৰ ভূপেন হাজৰিকা। জাতীয় কংগ্ৰেছৰ প্ৰথমজন অসমীয়া সভাপতি উত্তৰ দেৱকান্ত বৰুৱা। প্ৰথমজন অসমীয়া মহিলা চিকিৎসক উত্তৰ ডাক্তৰ ৰজনীপ্ৰভা শইকীয়া।